দেখাবার পিছনে কি দাদা আমার বল পাবো। হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যিহেতু পূজাৰ ছিজন চলি আছে মানে পূজাৰ বতৰ পূজা বাৰু আজি কেইদিন গ'ল আজি কেইদিনমান নাজানোৱেই আজি 11 তাৰিখ আজি আমি যাইছোঁ এই মাহা গোটেই মাহা আপি মাইনু এইফালে বেবী গোটেই পুৰা পাঞ্জাবা দি লৈ আছোঁ বেটিও মানে কি তাই তাহাঁতক পাই কেনে মোৰ কলাত নাহা হৈ গৈছে আমি যাইছোঁ এতিয়া ক'ত যাম চাবা বৰপেটা নহয় গাইছ এনে বৰপেটা বুলি কৈছে ভিডিঅ' বনোৱাৰ কাৰণে বৰপেটা নাপাতে ভাই তাতে যাই আছোঁ আৰু পূজাৰ কেনেকুৱা মানে আয়োজন চলিছে দেখাম আৰু আপোনালোকক চাই যাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে এইফালে চেঙা আহি পালোঁ চেঙাত মানে পূজা হৈছে আমি প্ৰথমে চেঙাত নাচাওঁ আৰু আমি যাম বাটগাঁও নে কি আমি প্ৰথমে তাতে যাম তাতে চাই আহিহে লাষ্ট টাইমত হয়তো এতে চাম হয়তো আৰু মাজত এখন পাম কিবা নাম না ভালকৈ নাজানোৱে এইফালে চাম কিজানি আৰু এইফালে এখন আহি পালোঁ পূজা এখনৰ মই নাম ভালকৈ নাজানোৱে মানে হাজবেণ্ডে কৈছিল কিবা কৈছিল পাহৰি গৈছোঁ এইফালে যাই আছোঁ আমি এইখনো নাচাওঁ তাৰে আগৰ ভেল্লাৰ কাষতে নগাঁও ভেল্লাৰ কাষতে এখন আছে তাতে যাম কিজানি মানে যামেই আৰু এখনত চোৱাৰ কথা আছিল হাজবেণ্ডে ক'লা সেইখনৰ পৰা তাৰপিছত সেইখন যিহেতু সৰু হ'ল আমি নেক্সট আৰু এখনত আহি কেনে চাম আৰু এখনত কিন্তু মানুহ এনেকুৱা ভিৰ মানে কি ক'ম পূৰা জাগা নাই বহুত মানুহ হৈছে বাপ্পাও মানুহ দোকান আৰু আমি যিখিনি টাইমত গৈছোঁ সেইখিনি টাইমত বেছি মানুহ আহিছে আৰু সেইখন আহি পেলাই আৰু আমি যিখন চাম আৰু এই লাইটগিলা কিন্তু মোৰ মস্ত ভাল লাগে দেই লাইটগিলা যে জ্বলি থাকে পূৰা ৰংগী বিৰংগী ধুনীয়া লাগে চাই কেনে সেইকাৰণে আৰু আপোনালোককো দেখালোঁ আৰু ইয়াতে ইমান মানুহ নাই আৰু এখন বেছি ডাঙৰো নহয় আমি গাড়ী পাৰ্কিং কৰিলোঁ এতিয়া আমি পূজা হোৱা জেগা আহি পালোঁ বাটগাঁও বুলি কয় কথা সদায় বাটগাঁও আহিলে এইফালে বেটি মাইনু বাপেক পুৰা খোজকাঢ়ি আছে আৰু এই লাইটগিলা মোৰ কিন্তু মজা লাগে দেই সেইফালে এতিয়া যাই আছোঁ ভিতৰত গাড়ী পাৰ্কিং কৰি থৈ ভালকৈ যিহেতু পাৰ্কিঙৰ অভাৱ হ'ব কাৰণ আমি বাৰু সোনকালে আহিলোঁ 7টা বজা নাই বাজিব আৰু আমি অলপ সোনকালে আহিলোঁ নহ'লে গাড়ীৰ পাৰ্কিং কৰা জেগাই বহুত হেৰি এতিয়া মানুহ ইমান হোৱা নাই ভিতৰত নাজানো আৰু কেনেকুৱা গোটেই দেখাই আছোঁ আৰু আপোনালোকক মই জিলাপি দোকান এতিয়া কি বেগিলা এনেকৈ বেছি আছে নে থৈ যাব লাগিব হা আৰু এইখিনি জেগা যে কি ধুনীয়া লাগছে মানে বিয়াত যে খাব আহি যাইছোঁ সেনেকুৱা লাগছে কিবা বিয়াৰ পেণ্ডেল টাইপ লাগছে নে গাইজ কমেণ্ট কৰি জনাবচোন বিয়াৰ যে গেটগিলাত দেই ভৱনত হওক বা ডাঙৰকৈ বিয়া পাতলি যে এনেকৈ দেই দুটা চাইডে হেৰি কৰি কেনে সূতাৰ নিচিনাই পূৰা সাজে কেনে দেই ধুনীয়া লাগছে এইখিনি জেগা এইফালে মই আগত যাই আছোঁ আৰু এইখিনি জেগা ভাল লাগছে ইয়াতে ইমান ডাঙৰ নহয় গাইছ এখন সৰু এইফালে বেছি ভাল আছিল মানুহ ইমান নাই মানুহ কম এইটো চাইডটা হা মুগল মতে ধুনীয়াৰ বস্তু বোলে এতিয়াহে গম পাইছে নেকি সৰু ছোৱালীৰ বস্তু বেছিকৈ ওলছি বেটিক লগি এটা বাবল চৰে এনেকুৱা ল'ব লাগে ক'ত আমাৰ আপিটো ক'ত 10 টকা নহয় এইগিলা 10 টকা পূজাত বেছি আৰু ফুইকে দি যে মায়ে
Sukut nih, beda sukut nih. Wow, চাও wow তোমাৰ মাৰি দিয়া ধৰা নাই wow তাই নামৰে ভয় কৰে তাই চাও wow ধুনীয়া লাগিছে নাই নেদে তাই নালাগে সেইটো থৈ দিয়া এইফালে এইফালে বেটিৰ কাৰণে টুপি চাই আছো তুমি মাৰা তোমাক ভাল লাগিব মজা লাগছে মাথাটো দেখাই নাই দিছে দেখছি না দেখা নাই চাইছে ৰ আগে চাই লওক এ নালাগে দৌলে দি কেনে গেছে নামৰে নাই ডাইৰেক্ট চাকলাই ধৰছি নামৰে দৌলে দিব আৰু চাবাচোন দৌলে দিব নালগে লাগব না নালগে এই চা নালগে ফাটাই দিব নালাগে না তাইক দিছিল লৈ না ইয়ে হৈ গৈছি বেটি হালাত দেখব সেইটোৱে তোমাৰ হালাত দিলে কি আৰু বেটি পুৰা বাপেকৰ লগত গান বাজি আছে না পুৰা ডান্স কৰি আছে আৰু গাইছ বেকগ্ৰাউণ্ডত পুৰা মিউজিক বাজি আছে মানে গান বাজি আছে পুৰা কপিৰাইট আহি যাব বুলি মই ভইচ অভাৰ দি দিলোঁ আৰু বেটিৰ আৰু মই কৈ আছোঁ গাইছ যে আমি এখন পূজাৰ পৰাই যাই আছোঁ আৰু বেকগ্ৰাউণ্ডত পুৰা মিউজিক চলি আছে আজকে ৰাত পুৰা কপিৰাইট আহি যাব বুলি মোৰ কথাখিনি বন্ধ কৰি দিলোঁ আৰু এখন পূজা ইমান ডাঙৰ নহয় কিন্তু আমি অহাৰ টাইমখিনিত অলপ মানুহ হৈছে বাৰু নহয় গাইছ আমি পাটগাঁৱৰ পৰা পাটগাঁৱৰ পৰা ওলালে মানে সৰু বেছি মানুহ হোৱা নাই দোকান চোকানো বেছি নাই সেইকাৰণে আৰু এতিয়া হেৰিত চাম আমি আমি আগত পূজাখন বাটগাঁও নহয় সেইকাৰণে বাটগাঁও আমি যিখনত আহিছোঁ আৰু এখন পূজা এইটো নাম চাম নাজানো গাইছ ভুলে লাগে নাম চাম যিবাত ঘূৰিয়ে নাই পাক খাই সেইকাৰণে আৰু এতিয়া যাই আছোঁ সেইকাৰণে বেটি টুপিয়ে গৈছিল তাইক আৰু হেৰিলোঁ অলপ টাইমৰ কাৰণে টুপি গৈছিল তাইক যাই আছোঁ ইয়াতে ধুনীয়াৰ মানুহ কিন্তু মানুহত থাকি জেগাই নাই এনেকৈ Oh my God, মানুহ আৰু বাপ্পাও এইখনত যে মানুহ হেঁচি যাব লগা হৈছে আৰু মই ভইচ অভাৰ দিব লগা হৈছে কাৰণ মানে বেকগ্ৰাউণ্ডত এনেকুৱা মিউজিক চলি আছে আৰু মানুহ নাচে গাইছ পুৰা
মই পিছত কেমেৰাত দেখি পূৰা পাগলা হৈ গৈছোঁ, এনেকুৱা মানুহ। আৰু মই চাই আছোঁ কি সৰু সৰু সাজ বাচান, আইও কি মৰম লাগছি। নাও নাও সাজ বাচান, সৰু কেৰাহী চৰু কাটা কাঁহী প্লেট, কি নাও নাও চচপেন গিলাচ চাই কেনে মানে কি ক'ম, ইমান মৰম লাগছে। আৰু এক পিছত 50 টকাকৈ, সৰু ডাঙৰ বোলা কথা নাই আৰু তাতে এক পিছত 50 টকাকৈ আৰু যি লওঁ। ইমান মৰম লাগছে কিবা। এই কি নাও না চামুচ মাইনু বেবী মই এইগিলাই চকুত পৰছে আগে। সৰু সৰু সাজ বাচানগিলা কিবা মৰমে লাগছে কিবা এটা। বেবী মোক দেখাই দি আছে, তাই বৌটো ভাল লাগছে, বৌটো ভাল লাগছে সেনেকৈ আৰু চাই আছোঁ। নহ'লে বেটি তাই মানুহে চাই আছে পূৰা বাপেকৰ কলাত। এই পূৰা ধুনীয়া লাগছে। কি ধুনীয়া নাও নাও বস্তু। আৰু এইফালে মানুহ যি বাপাও মানুহ এইফালে জাপ মাৰি উঠছোৱে। চেণ্ডেল কিমানকে চেণ্ডেল এইগিলা? 100 চব 50 টকা আনবা এইগিলা? সেইগিলা কিমান? হা হয় নেকি? আকৌ নহয় দে গেৰাণ্টি আছে নেকি? হা ক'ত খাবা? এইফালে যাওঁ। তাতে ভাল আছিল পাতলা পাতলা এতে সেহেঁতে যে মানুহ য'ত বেছি তাতে ভাল লাগে। কি কথা মানুহ পাতলা বুলি পাতলা লাগে নেকি তোমাক? ৰেডি কৰি দিয়ে চেঁচা আৰু সকলোলৈ দিনৰ পৰা তেওঁলোকে বস্তুবিলাক মৰম লাগছে। ধন্যবাদ। কি সৰু সৰু বস্তুবিলাক মৰম লাগছে কিবা নহয়? কি নাও নাও বস্তু ৰভানদীত থকা চকীসমূহ সাজু কৰি দিয়ে। চেঁচা আৰু সকলোলৈ বিনম্ৰ অনুৰোধ, তেওঁলোকে যে মঞ্চৰ সন্মুখত থকা চকীসমূহ সজাই তুলে যায়। ধন্যবাদ। আৰু মই কৈছোঁ গাইছ আমি এতিয়া জিলাপি খাব দিছোঁ, মানে কি বেকগ্ৰাউণ্ডত এনেকুৱা মিউজিক চলি আছে যাৰ কাৰণে মোৰ অলৰেডি কপিৰাইট লাগি গৈছে। মই ডিলিট কৰি কেনে আৰু ভিডিঅ'টো এডিট কৰাত লাগি গৈছোঁ আৰু ভইচ অভাৰ দি আছোঁ আৰু গৰম গৰম জিলাপি খাই আছোঁ। মানে ভইচ অভাৰ দিব ভাল নালগা হৈছে আৰু ভিডিঅ'টো মানে ডিলিট কৰিব ভাল নালাগে, সেইকাৰণে আৰু ভইচ অভাৰ দি হ'লেও ভিডিঅ'টো মই দিছোঁ, যিহেতু কাটবৰ কাৰণে ইচ্ছা নাযায়। আৰু কি ধুনীয়া গৰম গৰম জিলাপি কাটা নিমকি খাৱাৰহে কথা। আৰু সেইফালে পূৰা দোকানীগিলাৰ পূৰা চেল, কিন্তু মানুহত থাকি মানে দিয়া গাৰ পৰা নাই, বনাই আছে শেষ হৈ আছে। আমিও ইয়াৰ পৰা গৰম গৰম জিলাপি খাইছোঁ, পূৰা মজা লাগি গৈছে খাই। এইফালে বেটি আৰু ইফালে আইও জিলাপিকেইখন মানে এনেকুৱা টেষ্টি হৈছে, মানে কি ক'ম আৰু। মানুহ যিমানে দেৰি হৈছে সিমানে মানুহৰ পৰা ভিৰ হৈছে আৰু ভণ্টি খাওঁতে পূৰা ৰস ওলাই গৈছে, মানে যিহেতু মস্ত ৰস আৰু গৰম গৰমে খাইছোঁ, ধুনীয়া লাগছে আৰু খাই মোৰ পূৰা মজা। গান বাজি আছে, খাই খাই নাচিও আছোঁ। সেইফালে হাজবেণ্ডে চাই চাই হাঁহি আছে মোক। সেইফালে পূৰা খাই আছে জিলাপি। এতিয়া যাই আছোঁ আমি বেটিক মানে অলপমান ৰেলত উঠাবৰ কাৰণে, এই যে সৰু সৰু ৰেল থাকে তাতে উঠাম আৰু তাইক। ইমান ধুনীয়া ভিডিঅ'টোত কপিৰাইট একবাৰ লাগিয়ে গৈছে, মানে কি ক'ম। গান বাজি আছে যিহেতু আৰু ভইচ অভাৰ দিব ভাল নালাগে, মই ভইচ অভাৰ দি আছোঁ। আৰু ভিডিঅ'টো চাই চাই মোৰে বেয়া লাগছে, মানে অৰিজিনেল চাউণ্ডটো যিটো আহিছিল সেইটো ধুনীয়া আছিলে। ইফালে আমি হাঁহৰ খেলা খেলিবৰ কাৰণে আহি গ'লোঁ। 10 টকাত 2টা ৰাউণ্ডৰ সেই দেই, হাতত সোমালে মানে হাঁহটো জিকি গ'লে আমাৰ। এইফালে পূৰা জচতে গেছি, কিন্তু এতিয়া পূৰা মাৰিব আৰু তাৰপিছত নাই নোসোমায়, কাৰণ হাঁহকেইটা ইমান দূৰত আছে আৰু কেনেকৈ সোমাব। সৰু সৰু এই হেৰি এইবাৰ মই খেলাম বুলি ভাবিছোঁ আৰু মোৰো জচ আহি গৈছে। মই কৈ আছোঁ আৰু অসম্ভৱ, নাপায় কোনেও এইটো খেলাত, মানে বাঁহডাল মোৰ চাই মানে হেৰি অলপমান অসুবিধা হয়, সেইকাৰণে আৰু মই মাৰিবৰ কাৰণে আহি আছোঁ। মই সুধি আছোঁ যে হেৰি লগৰ মানুহলৈও দিব না, কিন্তু কিয় দিব সেনেকৈ আৰু। এইফালে চলটো মাৰি আছে, চলটো বহুত বাৰ মাৰছি। আমি বাৰু 10 টকা 20 টকা আহি গৈছে, আমাৰ কথা নাই আৰু
মই মাৰিম এইবাৰ পূৰা মাৰিম বা নালাগিলে মোৰ বাছ কাষতে নপেলাই বহুত দূৰত পৰছে এইটো কাষত পৰছিল কিন্তু আৰু নাই আমাৰ এইগিলাখানত আমাৰ এইগিলা কপাল নহয় দে চতালে এইগিলা আমাৰ এইগিলা ভাগ্যত নাই আৰু আমি নাপাওঁ এইলা 20 টকা গেল গো লল্লু আমি লল্লু আবার দুর্গোৎসব আয়োজন করা পূজাস্থলীর পটভূমি সেৱা কৰাকে এই সকল ধৰ্মকৰ্মাই আমাৰ অস্ত্ৰ এবা আপোনালোকৰ সেৱাই আমাৰ দুৰ্গোৎসৱ ও কি নামত গজেছে এগিলাত কেই টকা 200 দোকানী এগিলাত কি নামত ন মজা লাগছে হা 200 গড্ৰেজ আৰু এইবাৰ আহিলে মাকে ভাজা খাবা মাকে ভাজা খাওঁ আৰু হাজবেণ্ডে কৈছে এইবাৰ মাকে ভাজা খাওঁ আৰু এইটো যেতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বেকগ্ৰাউণ্ডত গান বাজি গৈছে আৰু ভয়েছ অভাৰ দিব লগা হৈছে চাল্লা এইফালে কি ধুনীয়া মাকে ভাজা পপকৰ্ণ মাকেতো ভাজাৰ পিছত পপকৰ্ণে হয় না এইফালে বেটিক লৈ যাই আছোঁ এতিয়া তাতে উঠাবৰ কাৰণে তাই উঠে নে কি বা তাতে সেইটোৱে কথা আৰু বেটিৰ লগত মই সৰু ছোৱালী হ'ব লগা হৈছিল মানে তাইৰ লগত উঠা মানে কি ইচ্ছা কৰি আছিল কিন্তু মই সেইকাৰণে উঠা ল'লোঁ যিহেতু তাইক ভুল কৰিব অকলাই সেইকাৰণে মই কলাটো লৈ ল'লোঁ দুৰ্গা পূজাৰ মঞ্চত কোনোবা মহিলা ভক্তৰ যদি হাত ধৰি পোৱা গৈছে গতিকে সদায় মহিলাগৰাকীক আমাৰ কাৰ্যালয়ৰ পৰা লৈ যাবলৈ অনুৰোধ জনাইছোঁ পূজা চাই ঘৰত আহি গ'লোঁ আৰু ঘৰত আয়োজন কৰিছে এইফালে হাঁহৰ মাংস কি ধুনীয়া
এইফালে ব্ৰইলাৰ মাংস আদা শেষ ব্ৰইলাৰ মাংস এইফালে হাঁহৰ মাংস এইফালে দালি ভাত এতিয়া খাৱা দে কথা এতিয়া পূৰা খাওঁ গোটেই মাখানে মিলি আৰু কোনে কোনে খাই মই দেখাই আছোঁ এইফালে মাইনে হেলে গাই বোলে দেখাওঁ এইফালে ভণ্টি দুটা ভণ্টি এইফালে মাইনু আৰু এইফালে মুনু ৰিমজিম খাই আছে আৰু এইফালে দাদা মোৰ মানুহজন আৰু দুজনী মাহী আজি ব্লগটো ইয়াতে শেষ কৰিলোঁ ব্লগটো চাই কেনেকুৱা পালে জনাব লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ লগ পাইছোঁ এটা নতুন ভিডিঅ' লৈ আজি বাই বাই